হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে বুলি। আহক আজি নাৰিকলৰ লাড়ু বনাবলৈ শিকোঁ। একদম ধুনীয়া চফা বগা বগা। বিহু আহি যিহেতু পাইছেহি আৰু বেছি দিন নায়েই, কেইদিনমানহে আছে। সেইকাৰণে লাডুকেইটাৰ পৰাই আৰম্ভণি কৰোঁ বুলি ভাবিলোঁ। তো ব'লক তেতিয়াহ'লে আজি নাৰিকলৰ লাডু বনাবলৈ আমাক কি কি সামগ্ৰীখিনি লাগে চাই লওঁ ব'লক। তাৰ কাৰণে প্ৰথমতে মই লৈছোঁ নাৰিকল এটা, ৰুকনাত ৰুকি লৈছোঁ নাৰিকলটো মই ৰুকনাত ৰুকি লৈছোঁ। এটা নাৰিকল হ'ব আৰু তাৰ কাৰণে এই চাহ খোৱা কাপটোৰ জোখেৰে 1 কাপ লৈছোঁ চেনি। আৰু যিহেতু চফা বগাও হ'ব লাগিব আৰু টেষ্টটোও ভাল আহিব লাগিব। এনেকুৱা এভৰিডে 10 টকীয়া গাখীৰৰ পেকেট এটা লৈছোঁ। ইয়াৰ পেকেটটো যিমানখিনি পাউডাৰ গাখীৰ থাকিব সেইখিনি আমি গোটেইখিনি ইয়াত এড কৰি দিম। ইয়াৰ তেতিয়া টেষ্টটোও ভাল আহিব আৰু খাবলৈতো ভাল হ'বই, লগতে আমাৰ লাড়ুকেইটা দেখিবলৈও বৰ ধুনীয়া বগা হ'ব। তো আমাক এইকেইটাই লাগিব। এতিয়া মই কি কৰিম জানেনে, এইখিনি এতিয়া মই মিক্সিত অকণমান পিহি ল'ম। তেতিয়া গোটেইকেইটা বস্তু ধুনীয়াকৈ মিলি যাব আৰু বনাবলৈ আমাৰ সুবিধা হ'ব তেতিয়া। তো মই এতিয়া মিক্সি জাৰত এইখিনি গোটেইখিনি মিলাই পেলাই মিক্সিত পিচি ল'ম। মিক্সি জাৰটোত গোটেইখিনি পিচি ল'ম। এই 3টা বস্তু মিক্সিত পিচি ল'ম। তেতিয়া পিচি ল'লে গোটেইখিনি একেলগে মিলি যাব, তেতিয়া আমাৰ বনাবলৈ সুবিধা হ'ব। তো মই মিক্সিত পিচি লৈছোঁ। মিক্সিত পিচি ল'লোঁ। 2 মিনিটমান হৈ গ'ল। এতিয়া আপোনালোকেও 2 মিনিটমান পিচি ল'ব আৰু এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ ব'লক। গেছত মই পেন এখন পাতি লৈছোঁ। ইয়াতে মই নাৰিকলখিনি ইয়াতে ঢালি দিলোঁ আৰু এতিয়া ল' ফ্লেমত আমি কণ্টিনিউ লৰাই থাকিব লাগিব। যেতিয়ালৈকে পেন এৰি নিদিয়ে তেতিয়ালৈকে আমি লাহে লাহে লৰাই থাকিব লাগিব। আৰু এটা কথা, আপোনালোকে যেতিয়া নাৰিকলৰ লাডু বনাব তেতিয়া কেৰাহীখন ভালকৈ চাফাকৈ ধুই ল'ব। বেকিং চ'ডা আৰু ভিনেগাৰ দি পেলাই ধুলে তেতিয়া হালধীয়া যিটো হয় কেৰাহীৰ দাগটো থাকে সেইটো গুচি যায় ভালকৈ। তেনেকৈ ধুই ল'ব, তেতিয়াহে চফা বগা বগা হয়। এতিয়া আমি কণ্টিনিউ এনেকৈ লাহে লাহে লৰাই থাকিম। এনেকৈ বনালে খাবলৈ টেষ্টটো বহুতেই ভাল হয় নাৰিকলৰ লাডুকেইটা। এয়া চব নাৰিকলখিনিয়ে পেন এৰি দিছে, তাৰমানে আমাৰ নাৰিকলখিনি হৈ গৈছে। এয়া চব পূৰা পেন এৰি দিছে। এয়া দেখিছে ধুনীয়াকৈ পেন এৰি দিছে। এতিয়া আমাৰ নাৰিকলখিনি হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিম। এনেকুৱা হ'লে গম পাব আৰু নাৰিকলখিনি হৈ গৈছে, একদম লাডু বনাবলৈ পাৰফেক্ট হৈছে। তো এতিয়া মই গেছটো বন্ধ কৰি দিম। তাৰপিছত এতিয়া লাডুকেইটা বান্ধিম। এখন কাঁহীত মই নাৰিকলখিনি নমাই ল'লোঁ। এতিয়া অকণমান গৰম হৈ আছে, বনাব পৰাই। মই এতিয়া লাডুকেইটা বান্ধি ল'ম। এয়া চব একদম চফা বগা বগা হৈছে লাডুকেইটা আমাৰ। এনেকৈ মই গোটেইখিনি বান্ধি ল'ম। আপোনালোকে এনেকৈ বনাই চাব, ইয়াৰ খাবলৈ টেষ্টটো বিৰাটেই ভাল হয় এনেকৈ বনালে। চাইজবোৰ সৰু ডাঙৰ আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। এয়া চব নাৰিকলৰ লাডুকেইটা গোটেইকেইটা হৈ গ'ল। প্ৰথমতে অকণমান ঢিলা নিচিনা লাগে, কিন্তু অলপ দেৰি পাছত ধুনীয়াকৈ টান হৈ যায়। আপোনালোকে এনেকৈ বনাই চাব। এবাৰ বিহুত ডেফিনেটলি খাই ভাল পাবই। টেষ্টটো ইয়াৰ বহুত ভাল। এনেই নৰ্মেল যিটো লাডু হয় নাৰিকলৰ, তাতকৈ এনেকৈ যদি বনাই খায়, মই যেনেকৈ ষ্টেপ বাই ষ্টেপ কৈছোঁ তেনেকৈ যদি বনাই খায় তেতিয়া ভাল লাগিবই, খাবলৈ ভাল পাব। এবাৰ বিহুত তেতিয়া বনাই খাব আপোনালোকে।
আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো অন কৰি থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে গম পায়। থেংক ইউ ভেৰি মাছ ভিডিঅ'টো চোৱাৰ বাবে।